আমাৰ এই কৃষ্ণাৰ চেণ্ডেল এৰি গ'ল আঠাটো মানে পুৰা এৰি গ'ল তলত এনেকুৱা মানে এটা এবাৰ সৰস্বতী পূজা এনেকুৱাই আমাৰ বেয়া গৈছে চাব। হে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল অসমীয়া ছোৱালীৰিয়া। সকলো ভালে আছে চাগে, ময়ো ভালে আছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 8টামান বাজিছে আৰু মই গা-পা ধুই ৰেডি পূৰা। আৰু আজি সকলোৱে গম পাইছে চাগে কি আছে। আজি হৈছে 5 ফেব্ৰুৱাৰী অৰ্থাৎ বিদ্যাদেৱী সৰস্বতী মাৰ পূজা। আৰু যোৱাকালিৰ পৰা বতৰ বহুত বেয়া, বৰষুণ দি আছে, সকলোৱে গম পাইছে চাগে। আৰু এতিয়া বতৰটো অলপ মুকলি কৰিছে, কিন্তু ঠাণ্ডাটো আছে অলপ, জানো আৰু কি হয়। আৰু আজি ভ্লগটো হ'ব সৰস্বতী পূজাৰ ওপৰতে, ক'ত ক'ত গ'লোঁ, কি কি কৰিলোঁ। আৰু মই আপোনালোকক আজি লৈ যাম আমাৰ তেজপুৰ কলেজত, মই তাৰে ষ্টুডেণ্ট হয়। তাতনো কেনেকৈ সৰস্বতী পূজা আয়োজন কৰিছে তাকে দেখুৱাম বুলি ভাবিলোঁ। আৰু এতিয়া অলপ পাছত নৱনীতা আহিব, তাৰপিছত আমাৰ দাদাহঁতৰ ঘৰতে মানে সৰস্বতী পূজা পাতিছে, তাতে চাকি এগছ জ্বলাই আহিম বুলি ভাবিছোঁ। তাৰপিছত ৰেডি হৈ কলেজ যাম আৰু তাই আহি পোৱা নাই, আহিব আৰু অলপ পাছত। তেতিয়াহ'লে গোটেই ভ্লগটো চাই থাকিব শেষলৈকে। তেতিয়াহ'লে আজি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া নৱনীতা আহি গ'ল আৰু এইটো চিনি পাই, আগৰ ভিডিঅ'ত দেখিছে তিলি, আৰু সেইজনী ভণ্টি এজনী খুচি। আমি এতিয়া চাকি তাকি লৈ ৰখি আছোঁ, বা এজনী আহিলে আৰু গুচি যাম, জ্বলাম। তাৰপিছত আহি ৰেডি হৈ আৰু কলেজ যাম। তেতিয়াহ'লে বতাহো দি আছে, বহুত ঠাণ্ডা ঠাণ্ডা। ঠাণ্ডা লাগিব নাই আজি? নাযায় বোলে, ঘৰতে থাকিব বোলে। নগ'লেতো নহ'ব, ইমান প্ৰিপেৰেশ্যন কৰা হৈছে যিহেতু যাম আৰু যেনেকৈ নহওক। চাই থাকিব গোটেই ভিডিঅ'টো শেষলৈকে। এয়া পূজা যোগাৰ কৰিছে আৰু ষ্টাৰ্ট হ'ব। আমি ৰেডি হৈ গ'লোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া কলেজ গৈ আছোঁ, বহুত দেৰিয়ে হৈ গ'ল, 12টা বাজি গ'ল, 1টা বাজিব হ'ল। মানে আমাৰ চাকি জ্বলাই আহোঁতে বহুত দেৰি হ'ল যে, সেইকাৰণে এতিয়া টমটমত উঠোঁ আৰু গৈ আছোঁ। চাই থাকিব গোটেই ভিডিঅ'টো। এয়া আমি জামত ফচি আছোঁ, এতিয়ালৈকে গৈ পোৱা নাই কলেজ। ইমান জাম হৈছে এইখিনিতে চান্দিলীয়া ওচৰত। কি হ'ব আজি আমাৰ, বহুত লেট হৈছে আমাৰ আজি ফাৰ্ষ্ট টাইম ইমান লেট হৈছে। আজিলৈকে ইমান লেট হোৱা নাই কিন্তু দেই। এয়া চাওক কলেজৰ পৰিৱেশ। এয়া আমি কলেজ আহি পাই গ'লোহি। এজনী কৃষ্ণা হয়, হাই কোৱা, আৰু এজনী ৰিমন হয়, মোৰ স্কুল ফ্ৰেণ্ড। আৰু এতিয়া বৰষুণ দি আছে, আমি আহোঁতে আজি লেট হ'ল ন, বহুত দেৰি হৈছে কাৰণ ট্ৰেফিকত ফচি গ'লোঁ। এতিয়া দেখাই থাকিম গোটেই ভিডিঅ'টো, চাই থাকিব পৰিৱেশ তেজপুৰ কলেজৰ কেনেকৈ সৰস্বতী পূজা আয়োজন কৰা হৈছে। সৰস্বতী পূজা ইমান বেয়া গৈছে ন, বৰষুণ দি আছে আৰু আমি সোমাই আছোঁ এতিয়া ৰভাৰ তলত, কাৰণ ভিজিব নোৱাৰোঁ যিহেতু। আৰু বেমাৰটো চিয়'ৰ হ'ব, ইমানেই ঠাণ্ডা লাগিছে। এইটো কপি আছে কপি আছে। আৰু তোৰ ঠাণ্ডা লাগিছে নাই? বহুত ঠাণ্ডা লাগিছে আৰু বৰষুণ দি আছে। আমি চাওক বহুত চববোৰ আমি ইয়াত সোমাই আছোঁ ৰভাৰ তলত। আৰু আজি আমাৰ সৰস্বতী পূজা বহুত বেয়া গৈছে, কাৰণ টমটমত আহি পেলাই ৰখি আছোঁ ট্ৰেফিকত, তাৰপিছত লাষ্ট নামি পেলাই আকৌ খোজকাঢ়ি আহিছোঁ। কেনেকুৱা এটা মানে চাব নোৱাৰা এইবাৰ সৰস্বতী পূজা গৈছে আমাৰ। চাই থাকক আৰু বেকাৰ সৰস্বতী পূজাটো আমাৰ। এইবাৰৰ সৰস্বতী পূজা বৰষুণ। বৰষুণ দি আছে, আমি ৰখি আছোঁ কলেজত। আৰু এইবাৰ বৰষুণ আহিব বুলি বতৰ বিজ্ঞানীয়ে কৈছিলে যিহেতু, কিন্তু ৰাতিপুৱা আহিছিলে, এতিয়া নাই অহা। আৰু এইবাৰ আমাৰ লাষ্ট সৰস্বতী পূজা, লাষ্ট হয়নে কৃষ্ণা? এইবাৰ আমাৰ লাষ্ট সৰস্বতী পূজা, কিন্তু বহুত বেয়া গৈছে। মোৰ বেয়া গৈছে, তাই বেয়া গৈছে, চবৰে বেয়া গৈছে। বতৰ বহুত বেয়া আৰু তাই বেছিকৈ এই মনত থাকিব বিশেষকৈ, তাই চেণ্ডেলেই এৰি গ'ল মানে। আৰু নব কিবা ক'বা? তাই বৰ্তমান ভাল হৈ আছে, তোৰ বৰষুণ দিছে ভাল হৈছে। সেয়া তাইতো সেইটোতো দিবই, কিন্তু তাই পূৰা ঠাণ্ডাত কঁপি আছে। মানে বহুত বেয়া লাগিছে, দুখ লাগিছে মোৰ, কাৰণ ভালকৈ ফটো এখনো এতিয়ালৈকে উঠিব নোৱাৰিলোঁ।
নাজানো আৰু কি হয় আপোনালোকৰ কেনেকুৱা গৈছে কিন্তু চবৰে বেয়াই গৈছে চাগে নাজানো দেখা যাব যি হয় আছোঁ এতিয়া কমৰ ৰুমত কাৰণ বতৰ বহুত বেয়া আৰু এইফালে চাওক আমাৰ এই কৃষ্ণাৰ চেণ্ডেল এৰি গ'ল আঠাটো মানে পূৰা এৰি গ'ল তলৰটো এনেকুৱা মানে এটা এইবাৰ সৰস্বতী পূজা এনেকুৱাই আমাৰ বেয়া গৈছে চাব মই দেখুৱাই থাকিম চেণ্ডেলে এৰি গ'ল তোমাৰ কি এৰিলে চাওক চেণ্ডেল নাই কিবা চেণ্ডেল ছিঙি থাকিলে ন চেণ্ডেল ছিঙি থাকিলে নে এয়া চাওক ফেবিকুইকৰ কামাল আৰু এজনী ফ্ৰেণ্ডক লগ পালোঁ এই হ'ল নন্দিনী আমি দৰঙত একেলগে পঢ়িছিলোঁ তেতিয়াৰ পৰা আমি ফ্ৰেণ্ড হয় আৰু ধুনীয়া লাগিছে দেই পূজাৰ কথা কিবা ক'বা কি ক'ম আৰু বৰষুণ পূজা বৰষুণ ভালকৈ ফটো একপি উঠিব পৰা নাই এতিয়ালৈকে ইমান দুখ লাগিছে ইমান খাইজি ওলাইছোঁ কৰিম বুলি চব গ'ল চব পানী কেনেকুৱা এটা পৰিৱেশ বৰষুণৰ পৰিৱেশ পেহীৰ ছোৱালী হয় তাই বিহগুৰিৰ পৰা আহিছে ন তেজপুৰ কলেজত পূজা চাব তাই বিহগুৰিৰ পৰা আহিছে মোৰ পেহীৰ ছোৱালী কেনেকুৱা লাগিছে পূজা চাই তেজপুৰ কলেজত ভাল লাগিছে বোলে চাই থাকিব গোটেই ভিডিঅ'টো আৰু ক'তো যোৱাই নহ'ব চাগে দৰং কলেজ যাম বুলি ভাবিছিলোঁ এতিয়া যোৱা হয় নহয় চাম বতৰে কি কয় চাওক গোটেই চাৰিওফালে ফটো উঠাত বিজি আৰু ইমান ধুনীয়াকৈ চববোৰ ওলাই আহিছে বহুত ধুনীয়া লাগিছে চাওক সকলোকে এয়া আমি কলেজৰ পৰা আহিলোঁ কলেজৰ পৰা আহি এতিয়া চিকেন চাও খাব লৈছোঁ এয়া ফুকনে খায়ে আছে দেই এয়া চাওক চচ ঢালি আছে খাই লওঁ এইপিনে ৰিমন আছে খাই লওঁ তাৰপিছত পাৰিলে দৰঙত একপাক সোমাই যাম চাই পেলাই দেখাই থাকিম চাই থাকিব দৰঙতনো কেনেকৈ সৰস্বতী পূজা আয়োজন কৰা হৈছে কৃষ্ণা চাওঁ খাই দিয়া অকণ চাও মহাবিদ্যালয় আমি সোমাইছোঁ চাওক কি ধুনীয়াকৈ সুন্দৰভাৱে সজোৱা হৈছে এয়া চাওক এতিয়া 4:30 বাজিব হ'ল কিন্তু এইজনী আমাৰ দীক্ষা আছে আমি তেজপুৰ কলেজৰ পৰা আহি পেলাই এতিয়া দৰঙত সোমাইছোঁ দৰঙত অলপ চাই পেলাই আৰু ঘৰ যাওঁ দৰঙৰ ষ্টুডেণ্টেই আৰু মই এক্স দৰঙীয়ান তথাপিও আহিছোঁ আৰু সোমাবলৈ চাই যাওঁ দৰংখন পূজা স্কুল ফ্ৰেণ্ড হয় হাই কেনেকুৱা লাগিছে আজি সৰস্বতী পূজা বহুত ভাল লাগিছে এবাৰ আমাৰ লাষ্ট হয় সৰস্বতী পূজা এবাৰ আমাৰ লাষ্ট হয় আৰু আমি দৰঙত এবাৰ আমাৰ লাষ্ট তথাপিওতো তথাপিও মানে আহিম যদি আৰু গোটেই ফ্ৰেণ্ড চাৰ্কেলখিনি থাকে আৰু কিয় নাথাকিম থাকিমেই আৰু বৰষুণে আৰু এইজনী খাছ ফ্ৰেণ্ড স্কুলৰ খাছ ফ্ৰেণ্ড আমি দৰঙৰ বাকৰি ভিৰ গোটেই 5টা বাজিব হ'ল যদিও খালী হোৱা নাই এতিয়ালৈকে এতিয়া আৰু ঘৰ যাওঁ দৰং কলেজৰ পৰা চিধা আমি চব ঘৰে যাম তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ আন এটি নতুন ভিডিঅ'লৈ লগ পাম চাই থাকিব অসমীয়া ছোৱালী ৰিয়া চেনেলটো বাই বাই